যিসকলে 2026 চনৰ DLED এক্সাম দিব বুলি তেওঁলোকৰ বাবে এইখন ভিডিঅ' বহুতো গুৰুত্বপূৰ্ণ আৰু তোমালোকৰ বন্ধু-বান্ধৱৰ লগত শ্বেয়াৰ কৰি দিবা যিসকলে DLED পৰীক্ষা দিব। আৰু ভিডিঅ' আৰম্ভ কৰোঁ। নমস্কাৰ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম DLED পেড এক্সামৰ বিষয়ে। 2026ত কেতিয়া এক্সাম হ'ব, নটিফিকেশ্যন কেতিয়া ওলাব, এক্সাম কেতিয়া হ'ব, আৰু মিডিয়াম কি হয়, এছামিছ নে ইংলিছ, আৰু কোনে কোন এক্সাম দিব পাৰিব। আজি আমি আলোচনা কৰিম DLED পেড এক্সামৰ কেতিয়া এক্সাম হ'ব নহ'ব, নটিফিকেশ্যন কেতিয়া ওলাব। তাৰ আগত আমি আৰু এটা কথা ক'ব বিচাৰোঁ যে 2025 চনত কেতিয়া নটিফিকেশ্যন ওলাইছিলে তাৰ এইটো মই ক'ব বিচাৰোঁ যে অনলাইন এপ্লিকেশ্যন যিখন আছে 2025ত এইটো ওলাইছিলে 18 মে 2025 এপ্লিকেশ্যন ওলাইছিলে, আৰু লাষ্ট ডেট আছিলে এপ্লিকেশ্যনৰ 5 জুন। চাব পাৰিছে 5 জুন আছিলে লাষ্ট ডেট। লাষ্ট ডেট আছিলে 5 জুন, আৰু এডমিট ওলাইছিলে 5 জুলাই এডমিট ওলাইছিলে একমাহ পিছত। আৰু যিখন পেইড এক্সাম হয় সেইখন হৈছিলে 13 জুলাই 2025। এতিয়া ৰিজাল্ট কেতিয়া দিছিলে? ৰিজাল্ট দিছিলে পেইড এক্সামৰ ৰিজাল্ট দিছিলে 28 জুলাই 2025, কেইদিনৰ পিছত ৰিজাল্ট দি দিছিলে। আৰু ৰিজাল্টৰ পিছত যিখন মানে এডমিশ্যন হয়, এডমিশ্যন হৈছিলে 5 আগষ্টত 2025, আৰু ক্লাছ আৰম্ভ হৈছিলে ছেপ্টেম্বৰ 1 তাৰিখ। এইখিনি মই জাষ্ট হেডলাইন লিখিছোঁ, ইয়াৰ ভিতৰত কেইটামান আছিলে আৰু স্পট এডমিশ্যন আছিলে, কাউন্সিলিং আছিলে, কাট অফ আছিলে, এইখিনি মই মেনশ্যন কৰা নাই। এইখিনি যেতিয়া নটিফিকেশ্যন ওলাব তেতিয়া মই মেনশ্যন কৰি দিম। ইয়াত জাষ্ট খালি হেডলাইন কেইটা মই লিখিছোঁ যে অনলাইন এপ্লাই হৈছিলে 18 জুলাই, লাষ্ট ডেট আছিলে 5 জুন, আৰু এডমিট কাৰ্ড ওলাইছিলে 5 জুলাই, আৰু এক্সাম হৈছিলে 13 জুলাই, আৰু ৰিজাল্ট 28 জুলাই, আৰু এডমিশ্যন হৈছিলে 5 আগষ্ট, আৰু ক্লাছ 1 ছেপ্টেম্বৰ। 2025ত যেনেকৈ এইখন ওলাইছিলে ঠিক এইবাৰো তেনেকৈ ওলাব, হয়তো ডেট কিছুমান আগত আৰু পিছত হ'ব পাৰে। তো তোমালোকে এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰি দিয়া, কেনেকৈ পঢ়িব লাগে মই নেক্সট ভিডিঅ'ত জনাই দিম। আজিৰ ভিডিঅ'ত এইখিনি ডিছকাছ কৰিম যে কি কৰিব লাগে আৰু কি লেংগুৱেজ থাকে। যিহেতু মই এতিয়া এই বছৰত DLED কৰি আছোঁ, 2025 চনত মই এক্সাম দিয়া, এতিয়া মই ছেকেণ্ড ছেমিষ্টাৰত কৰি আছোঁ DLED ছেকেণ্ড ছেমিষ্টাৰ। এইখিনি যে আপোনালোকে ডেট যে চাব পাইছে, এইখিনিয়ে কিছুমান আগত নহ'লে পিছত পৰীক্ষা হ'ব, এইখনলৈ আপোনালোকে টেনশ্যন নকৰিব। আপোনালোকে কেতিয়া ওলাব সেইখন নাভাবি কিনে এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক। এতিয়া মই ক'ম যে মিডিয়াম কিহত হ'ব। মিডিয়াম দুটা মিডিয়ামত আছে, ইংলিছ এছামিছ দুটাই আছে। ইংলিছত দিব পাৰে, এছামিছত দিব পাৰে, এইটো ডাঙৰ কথা নহয়, এটা দিলেই হ'ল যিখন আপুনি ভাল পায়। আৰু এতিয়া মই ক'ব বিচাৰোঁ যে কোনে এইখন এক্সাম দিব পাৰিব। যিসকলে BA কৰিছে তেওঁলোকে দিব পাৰিব, যিসকলে HS পাছ কৰিছে তেওঁলোকে দিব পাৰিব। তাৰপিছত যিবিলাক যে ভাবিছে মই ল' কৰিছোঁ, LLB মই দিব পাৰিম নে নাই, তেওঁলোকে দিব পাৰিব, একো কথা নাই। আৰু যেতিয়াৰ পৰা আপোনালোকে DLEDত এডমিশ্যন কৰিব, DLED যেতিয়া আপোনালোকে DLED এডমিশ্যন কৰিব তেতিয়াৰ পৰা আপোনালোকে CTETৰ এক্সাম দিব পাৰিব, একো ডাঙৰ কথা নহয়। যাতে কিছুমানে নাজানে যে মই দিব পাৰিম নে নাই বা কেতিয়াৰ পৰা দিব পাৰিম। যেতিয়াৰ পৰা আপোনালোকে এডমিশ্যন কৰিব তেতিয়াৰ পৰা আপোনালোকে CTETৰ বাবে যোগ্য দিব পাৰিব। আৰু কি পঢ়িব লাগিব গোটেই চিলেবাছ মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম, একদম A to Z কি পঢ়িব লাগে, চিলেবাছ কি হয়। তথাপি এবাৰ শ্বৰ্টকৈ মই ক'ব বিচাৰিছোঁ যে কি চিলেবাছ হয়। আপোনালোকৰ এছামিছ থাকিব, গ্ৰামাৰ, তাৰপিছত মেথ থাকিব, তাৰপিছত আপোনাৰ থাকিব ৰিজনিং, আৰু এনেকৈ থাকিব। সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে আপোনালোকৰ যিখন 6 to 8 যে SST আছে সমাজ বিজ্ঞান, সেইখনৰ পৰা বহুতো কমন পৰি যায়। মই বহুতো পঢ়িছিলোঁ যে কি পঢ়িব নাপঢ়িলেও মই তাৰে ভিডিঅ' আনিম যদি তোমালোকে বিচৰা। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। নেক্সট ভিডিঅ'ত A to Z চিলেবাছ ডিছকাছ কৰিম, কি পঢ়িব লাগিব, কেনেকৈ পঢ়িব লাগিব, আৰু ক'ৰ পৰা পঢ়িব লাগিব। যিহেতু মই 2025 চনত পাছ কৰা। আৰু যদি তোমালোকে বিচৰা মোৰ টেলিগ্ৰামত লিংক দিয়া থাকিব, তাত জইন কৰিবা। তাত গোটেইবিলাক কুৱেশ্যন ডিছকাছ কৰিম, ইম্পৰ্টেণ্ট লিংক দিম। তো এইখিনিয়ে। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আৰু হায়াৰ ছেকেণ্ডেৰীত কিমান পাৰ্চেণ্টেজ লাগিব সেইখন দেখিব পাৰিছে যে যিসকল জেনেৰেল আছে, জেনেৰেলসকলৰ বাবে 50% লাগিব হায়াৰ ছেকেণ্ডেৰীত, আৰু যিবিলাক SC ST OBC
PWD আছে তেওঁলোকৰ 45% হ'লেও এডমিশ্যন পাই যাব বা DLEDৰ যিখন পেইড এক্সাম আছে সেইখন দিব পাৰিব।